ফৰেষ্টৰ গাৰ্ডেন আছে তাৰ পৰা ইয়াত ডিফু গান্ধী পাৰ্কলৈকে এইটো 4 লাইন হ'ব আৰু লটাৰী 3টা জায়গাত হ'ব এটাটো আমাৰ ইউনিভাৰ্চিটি কেম্পাছত গেটৰ মুখত এটা লটাৰী হ'ব তাতে ষ্টেচুও থাকিব আমাৰ পৰম্পৰা পৰা যেটো আমাৰ মানি আহা প্ৰথম আমাৰ যেটো নেকি আমাৰ লিজেন্ড গুৰু সেইটো আছে আমাৰ ৰাংচেনা চাৰ্কল তেওঁ ষ্টেচু থাকিব তাৰপিছত এইটো পিডব্লিউডি যেটো আছে এলপি স্কুল আছে ইয়াতে থানাৰ উত্তৰ সেই এটা লটাৰী এটা থাকিব আৰু ইয়াত মিডিয়েল কলেজৰ সন্মুখত এটা লটাৰী ডাঙৰ এটা লটাৰী থাকিব গতিকে সেই ৰাস্তা ইটো আৰু তাৰপিছত ফ্লাইঅভাৰ আৰু লগত ফ্লাইঅভাৰ পৰা আপ টু ডিসি অফিচ পাৰ হৈ সেইটো 4 লাইন হ'ব আৰু লগতে ডিসি অফিচ ফ্লাইঅভাৰ সেই ৰাস্তা দুটা 4 লাইন ডিভাইডাৰ ফুটপাথ ড্ৰেন ষ্ট্ৰীট লাইট হ'ব আৰু ভাল গাৰ্ডেন হ'ব ডিভাইডাৰটা সেইটো আৰু লগতে ডিফু লেক বিউটিফিকেশ্যনৰ সেইটো প্ৰায় সম্পূৰ্ণ হৈছে আৰু ইণ্টাৰনেশ্যনেল ছুইমিং পুল আৰু লগতে কেঞ্চাৰ হস্পিটেল সেই গোটেইখিনি স্কিমৰ সেই গোটেইখিনি স্কিম আমি ডিচেম্বৰ মাহত ৰাইজক উপহাৰ দিবৰ কাৰণে আমি চেষ্টা কৰি আহি আছোঁ আৰু এতিয়া সেই গোটেইখিনি কাম সম্পূৰ্ণ কৰিবৰ কাৰণে কণ্ট্ৰেক্টৰটো মাতিছোঁ ইঞ্জিনিয়াৰবিলাক মাতিছোঁ PEC ডিপাৰ্টমেণ্ট পিডব্লিউডি ডিপাৰ্টমেণ্ট আৰু APDCL সেই গোটেইখিনি টিমটো মাতি আমি যাতে ৰাস্তাটো সোনকালে আমি বনাব পাৰে আৰু ৰাইজক আমি ডিচেম্বৰ মাহতে এইটো গোটেইখিনি যেটো স্কিমটো আমি ডিসেম্বৰ মাহতে ৰাইজক হেণ্ডঅভাৰ কৰিম অবৈধ নিৰ্মাণখিনি যিখিনি ৰাস্তা বিৰুদ্ধে কাষে থকা অবৈধ নিৰ্মাণ সেইবিলাকতো ইভেকশ্যন হ'ব এতিয়াতো গোটেইখিনি সময়টো দিয়া আছে তেওঁলোকৰ কালি পৰহি পৰাইতো যাবই গোটেইখিনি আজিৰ পৰা গোটেইখিনি ইয়াত ৰাতি হ'লে চলিব